So hello everyone, welcome back to our channel SK School of Economics. So আজি আমি ডিসকাস কৰিম about deflation. So আহকচোন আমি স্টার্ট কৰো. So first আমি ইয়াত চাম deflationৰ definition to যে deflation নো কি হয়. So ইয়াত কৈছে যে deflation is defined as a decrease in the general price level. যদি আমাৰ ইকোনমিখনত জেনাৰেল প্ৰাইস লেভেলটো কমি যায় তেতিয়া তাক আমি ডিফ্লেশন বুলি কম কিয়নো প্ৰতিখন ইকোনমিতে এটা ষ্টেবল প্ৰাইস থাকে যাৰ ওপৰত গলে আমি তাক ইনফ্লেশন বুলি কওঁ আৰু যাৰ তলত গলে আমি তাক ডিফ্লেশন বুলি ক'ব পাৰো সো যেতিয়া আমাৰ প্ৰাইস লেভেলটো কমি যায় তেতিয়া তাক আমি ডিফ্লেশন বুলি ক'ব পাৰো সো সেকেন্ড কৈছে ইয়াত যে পাৰ্চেজিং পাৱাৰ অফ মানি ইনক্ৰিজ যেতিয়া ডিফ্লেশন হয় আমাৰ মানিৰ যেটো পাৰ্চেজিং পাৱাৰ থাকে হেতু আমাৰ বাঢ়ি যায় কিয়নো কাৰণ ডিফ্লেশন হলে আমি কম টকাত বহুত বস্তু কিনিব পাৰো কাৰণ বস্তুৰ দাম বহুত কমি যায় সো আগতে মই ইনফ্লেশনৰ ভিডিওটোত কৈছিলো যে ইনফ্লেশন হলে আমি 10 টকাত আগতে যদি 5টা কিনিছিলো কিন্তু তেতিয়া দুটাহে কিনিব পাৰিম যদি ইনফ্লেশন হয় কিন্তু ডিফ্লেশন হলে ফাৰ্ষ্টত যদি 5টা কিনিব পাৰিছিলো 10 টকাত এতিয়া আমি 10টা কিনিব পাৰিম সো মানিৰ যেটো পাৰ্চেজিং পাৱাৰ থাকে হেতু আমাৰ বাঢ়ি যায় ডিফ্লেশন হলে সো নেক্সট ইয়াত কৈছে যে ভ্যালু অফ মানি ইনক্ৰিজ মানিৰ ভ্যালুটো বাঢ়ি যায় হেকাৰণেটো আমি বেছি বস্তু কিনিব পাৰো ডিফ্লেশন হলে সো লাষ্টলি কৈছে ডেফিনেশনত যে ডিফ্লেশন ইজ অফেন এসোসিয়েটেড উইথ পিৰিয়ডছ অফ নেগেটিভ অৰ ষ্টেগনেন্ট ইকোনমিক গ্ৰোথ যেতিয়া ডিফ্লেশন হয় এখন ইকোনমি তেতিয়া ইকোনমিখনৰ গ্ৰোথটো হয়তো নেগেটিভ হ'ব পাৰে নহলে ষ্টেগনেন্ট হ'ব পাৰে ইকোনমিখনৰ গ্ৰোথ নহয় গ্ৰোথটো একে অৱস্থাতে ৰৈ যাব পাৰে নহলে তললৈহে আহিব পাৰে সো ডিফ্লেশন আমাৰ ইকোনমিৰ কাৰণে ভাল নহয় আমি নেক্সট সাম কজেস অফ ডিফ্লেশন যে ডিফ্লেশন নো কি কাৰণে হয় ফাৰ্স্ট ইয়াত কৈছে যে ফল ইন এগ্ৰিগেট ডিমান্ড যেতিয়া আমাৰ এগ্ৰিগেট ডিমান্ডটো কমি যায় তেতিয়া আমাৰ ডিফ্লেশন হোৱা বুলি আমি ক'ব পাৰো কাৰণ ডিমান্ড কম হয় সেই কাৰণে আমাৰ বস্তুৰ দাম কমি যায় কাৰণ আমি আগতে পাইছিলো যে যেতিয়া আমাৰ বস্তুৰ ডিমান্ড বাঢ়ি যায় তেতিয়া প্ৰাইসও বাঢ়ি যায় ইয়াত কিন্তু আমাৰ ডিমান্ডটো কমি গৈছে দ্যাটছ হোৱাই আমাৰ প্ৰাইসও ডিক্ৰিজ হৈছে ইয়াত আৰু এটা বস্তু মই উল্লেখ কৰিছো যে যেতিয়া আমাৰ এগ্ৰিগেট ডিমান্ডটো কমি গলে ডিফ্লেশন হয় কিন্তু এগ্ৰিগেট ডিমান্ডনো আমাৰ কিয় কমি যায় সো ফাৰ্স্ট পইণ্টটো হৈছে এট ফল ইন মানি সাপ্লাই যেতিয়া আমাৰ মানি সাপ্লাই কমি যায় তেতিয়া আমাৰ এগ্ৰিগেট ডিমান্ড কম হয় কাৰণ ইকোনমিখনত যদি মানিয়ে নাথাকে মানুহে কিয় ডিমান্ড কৰিব নেক্সট ইয়াত কৈছে লোৱাৰ ইনকাম যদি মানুহৰ হাতত টকা নাথাকে তেতিয়া মানুহৰ ডিমান্ডটো অটোমেটিক কম হ'ব কাৰণ টকা থাকিলেহে আমি বস্তু কিনিবলৈ বেছিকৈ মন কৰো কাৰণ ইয়াত আমাৰ ইনকাম নাই লোৱাৰ ইনকাম নহলে আমি বস্তুৰ ডিমান্ড এনেও কমিয়ে যাব সো নেক্সট কষ্টটো হৈছে লোৱাৰ কষ্ট অফ প্ৰডাকশন যেতিয়া বস্তু এটা প্ৰডিউস কৰিলে প্ৰডিউসাৰজনৰ এটা কষ্ট থাকে প্ৰডাকশন কষ্ট আৰু সেই প্ৰডাকশন কষ্ট যদি কম হয় তেতিয়া আমাৰ ইকোনমিখনত সাপ্লাইটো বাঢ়ি যায় সাপ্লাই বহুত বেছি হৈ যায় আৰু আমি এটা বস্তু জানো যে সাপ্লাই যদি বাঢ়ি যায় তেতিয়া আমাৰ দাম কমি যায় সো লোৱাৰ কষ্ট অফ প্ৰডাকশনেও আমাৰ ডিফ্লেশনত তেনেকৈ প্ৰভাৱ পেলায় ইয়াত মই লোৱাৰ কষ্ট অফ প্ৰডাকশননো কিয় হয় তাৰ দুটা কষ্ট দিছো যে ফাৰ্স্টটো হৈছে যে ইমপ্ৰুভ টেকনলজি যেতিয়া টেকনলজি আমাৰ ইনক্ৰিজ হয় ভাল হয় ইমপ্ৰুভ হয় তেতিয়া আমাৰ কষ্ট অফ প্ৰডাকশনটো কমি যায় আৰু প্ৰডাক্টিভিটিটো আমাৰ বাঢ়ি যায় টেকনলজি হলে আৰু প্ৰডাক্টিভিটি বাঢ়িলে আমাৰ সাপ্লাই বহুত বেছি কৰিব পাৰে প্ৰডিউসাৰ এজনে কাৰণ আগতে যদি আমি এটা মেচিনত বা আমি লেবাৰবোৰ লগাই 10টা বস্তু প্ৰডিউস কৰিছিলো এতিয়া আমি টেকনলজি ইউজ কৰি আমি 100টা বস্তু প্ৰডিউস কৰো সো সাপ্লাইটো তেনেকৈ বাঢ়ি যাব আৰু সাপ্লাই বাঢ়িলে আমাৰ ইকোনমিক ডিফ্লেশন হ'ব কাৰণ প্ৰাইস কমি যাব সো লোৱাৰ কষ্ট অফ প্ৰডাকশনেও আমাৰ এনেকুৱা ধৰণৰ ইম্প্যাক্ট পেলায় ডিফ্লেশনত আৰু ইয়াত যে লোৱাৰ ওয়েজ ৰেট হেতু একে হয় একচুয়ালি কাৰণ লোৱাৰ ওয়েজ ৰেট হলেও এজন প্ৰডিউসাৰে বেছি লেবাৰ লগাব পাৰে কামত আৰু বেছি লেবাৰ লগালেও আমাৰ বস্তুৰ প্ৰডাকশনটো বাঢ়ি যাব যদি আমাৰ লেবাৰক দিবলগীয়া কষ্টটো কমি যায় তেতিয়া মানুহজনে বেছিকে লেবাৰ লগাব প্ৰডাকশনত আৰু প্ৰডাকশনত বেছিকে লেবাৰ লগালে আমাৰ প্ৰডাকশনটো বাঢ়ি যাব আৰু প্ৰডাকশন বাঢ়িলে আমাৰ সাপ্লাই বাঢ়িব ইকোনমিত আৰু সাপ্লাই বাঢ়ি যোৱাৰ ফলত দাম কমিব তেনেকৈ লোৱাৰ কষ্ট অফ প্ৰডাকশনেও আমাৰ ডিফ্লেশনত অৰিহণা যোগায় নেক্সট আৰু এটা পইণ্ট আছে ফলিং ইম্পৰ্ট প্ৰাইস ইম্পৰ্টৰ যেতিয়া প্ৰাইসটো কম হয় তেতিয়া ইকোনমি এখনত সাপ্লাই বহুত বেছি হৈ যায় কাৰণ আমি বেলেগ এখন কান্ট্ৰিৰ পৰা কিবা এটা বস্তু আনিবলৈ আমাৰ বেছি খৰচ নহয় সো যিমান মন যায় সিমান আমি ইম্পৰ্ট কৰিম
আৰু বেছি ইম্পৰ্ট কৰিলে আমাৰ ইকনমিখনত সাপ্লাই বাঢ়ি যাব আৰু সাপ্লাই বাঢ়াৰ ফলত ই প্ৰাইচৰ ওপৰত প্ৰভাৱ পেলাব আৰু প্ৰাইচ কমি যাব নেক্সট আমি ইয়াত চাম যে ইম্পেক্ট অফ ডিফ্লেশ্যন যে ডিফ্লেশ্যন হ'লে কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে ইকনমি এখনত সো ফাৰ্ষ্ট ইয়াত দেখাইছে আমাৰ এটা নিগেটিভ ইম্পেক্ট যেটো হৈছে হাই আনএমপ্লয়মেণ্ট ডিফ্লেশ্যন হোৱাৰ লগে লগে এজন প্ৰডিউচাৰে বস্তু প্ৰডিউচ কৰিবলৈ নিবিচাৰিব কাৰণ মাৰ্কেটত যেতিয়া বস্তুটোৰ ডিমাণ্ডে নাই আৰু ডিমাণ্ড নহ'লেতো আমাৰ প্ৰডিউচাৰ এজনৰ প্ৰডিউচ কৰা টেন্ডেন্সি কমি যাব বস্তু কাৰণ ডিমাণ্ডো নাই আৰু সেইকাৰণে মানুহে কিনিব বিচৰা নাই অভাৰ সাপ্লাই হৈ যাব ইকনমি এখনত সো আনএমপ্লয়মেণ্ট বাঢ়িব কাৰণ প্ৰডিউচাৰজনে যেতিয়া বস্তু প্ৰডিউচ নকৰিলে আমাৰ লেবাৰো কমকৈ লগাব তেনেকৈ আমাৰ এমপ্লয়মেণ্টৰ ওপৰত প্ৰভাৱ পেলাব ডিফ্লেশ্যনে সো হাই এমপ্লয়মেণ্ট হ'ব নেক্সট কৈছে ইনক্ৰিজ পাৰ্চেজিং পাৱাৰ অফ মানি আমাৰ বস্তু কিনাৰ যেটো ক্ষমতা হেতু আমাৰ বাঢ়ি যাব এটো এটা পজিটিভ ইম্পেক্ট হয় একচুয়ালি ইনক্ৰিজ পাৰ্চেজিং পাৱাৰ অফ মানিৰ পাৰ্চেজিং পাৱাৰটো বাঢ়ি যাব নেক্সট কৈছে ডিফ্লেশ্যনাৰী স্পাইৰেল এটো এটা বহুত ইম্পৰ্টেন্ট হয় পইণ্ট ডিফ্লেশ্যনাৰী স্পাইৰেল মিন্স হৈছে যে এটা সাৰ্কেল টাইপ হৈ থাকিব বস্তুটো ধৰি লওক এতিয়া আমাৰ বস্তুৰ মাৰ্কেটত প্ৰাইস কম দ্যাটস হোৱাই প্ৰডিউচাৰজনে প্ৰডিউচ নকৰিব এমপ্লয়মেণ্ট নললে আমাৰ ইনকাম কমিব মানুহবোৰৰ হাতত ইনকাম কমিলে আকৌ গৈ হি প্ৰাইসটোতে প্ৰভাৱ পেলাব কাৰণ ইনকাম কম সো আমি প্ৰাইসটো আৰু তললৈ গুচি যাব তেনেকৈ এটা সাৰ্কেল বেসিছত বস্তুটো হৈ থাকিব হেতু হৈছে আমাৰ ডিফ্লেশ্যনাৰী স্পাইৰেল নেক্সট হৈছে আমাৰ ডিপ্ৰেছন এনেকৈ যদি ডিফ্লেশ্যন হৈ গৈ থাকে তেতিয়া এসময়ত আমাৰ ইকনমিখনে ডিপ্ৰেছনৰ সন্মুখীন হ'ব লগা হ'ব কাৰণ ইনফ্লেশ্যনটো আমাৰ ইকনমিৰ কাৰণে ইমানো বেয়া নহয় কিন্তু ডিফ্লেশ্যন আমাৰ ইকনমি এখনৰ কাৰণে বহুত বেছি বেয়া হয় সো ডিফ্লেশ্যন হৈ যদি গৈ থাকে লাষ্টত গৈ ইয়া ডিপ্ৰেছনৰ ৰূপ ল'ব সো আজিৰ ভিডিওটোত আমাৰ এইখিনিয়ে আছিল যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো থ্যাংক ইউ